বৰ্তমান দেখিবলৈ পোৱা গৈছে যে আমি সকলো এতিয়া সৰু বৰ কণ্টেণ্ট ক্ৰিয়েটৰ ফেচবুকৰ। কিন্তু এই ফেচবুকত যেতিয়া আমি কণ্টেণ্ট ক্ৰিয়েটৰ হৈ যাওঁ, আমাৰ ফলোৱাৰবিলাক বাঢ়ি যায়। আৰু এই ফলোৱাৰবিলাক বাঢ়ি যোৱাৰ লগে লগে আপোনাৰ কিছুমান ফলোৱাৰে কি কৰে, আপোনাক টেগ কৰে, ফটোৱে টেগ কৰে বা ভিডিঅ'ৱে টেগ কৰিব পাৰে, বেয়া ভিডিঅ' টেগ কৰিব পাৰে, ভাল ভিডিঅ' টেগ কৰিব পাৰে। এই টেগ কৰাৰবিলাকে আপোনাক কিবা ডিষ্টাৰ্ব কৰিছে নেকি? নে অকলে টেগ কৰাখিনি আপুনিহে চাব বিচাৰে, নে তো আপোনাৰ ফেচবুকৰ বাকী বন্ধু বান্ধৱীসকলেও চোৱাটো বিচাৰে? যদি আপোনাক এই টেগ কৰাবিলাকে ডিষ্টাৰ্ব কৰিছে, তেতিয়াহ'লে মই কেইটামান টিপছ দিম। সেই টিপছকেইটা আপোনালোকে ফ'ল' কৰিব, আৰু এই ফ'ল' কৰাৰ পিছত দেখিব আপোনাক আৰু টেগিং কৰি আপোনাক ডিষ্টাৰ্ব নকৰে। আচলতে টেগ কৰাৰ আগত কি হ'ব, যদি আপোনাক টেগ কৰে সেই ফলোৱাৰজনে, তেতিয়া আপোনালৈ এটা নটিফিকেশ্যন আহিব। আপুনি নটিফিকেশ্যনটোত গৈ তাক এপ্ৰুভ কৰিব লাগিব। এপ্ৰুভ কৰিলেহে সেইটো বস্তু আপোনাৰ ছ'চিয়েল মিডিয়াত ফেচবুকত যাব বা বাকী ফ্ৰেণ্ডবিলাকেও দেখিব। কিন্তু এইটো যদি আপুনি নিবিচাৰে, তেতিয়াহ'লে মই আপোনাক কিমান টিপছ দিম, আপোনাক সেই টিপছকেইটা খালি ফ'ল' কৰিব। ফ'ল' কৰাৰ পিছত দেখিব আপোনাক আৰু কোনেও টেগিং কৰি পিনে ডিষ্টাৰ্ব নকৰে। চাব, ভালকৈ খালি চাব, আৰু যদি ভাল পায় তেতিয়াহ'লে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰো কৰিব। মই আপোনালোকক মোবাইলটোৰ স্ক্ৰীনৰ জৰিয়তে দেখাই দিম, আপোনালোকে চাব। আপোনালোকে কি কৰিব, ফেচবুকটো অ'পেন কৰি ল'ব। ফাৰ্ষ্ট আপোনাৰ প্ৰফাইলটো অ'পেন কৰিব। প্ৰফাইলটো অ'পেন কৰাৰ পিছত আপুনি ছেটিংছত যাব, ছেটিংছ এণ্ড প্ৰাইভেচি। ছেটিংছ এণ্ড প্ৰাইভেচিত গৈ আপুনি আকৌ এবাৰ ছেটিংছত যাব, স্ক্ৰল কৰিব তললৈ স্ক্ৰল কৰি গৈ দেখিব অডিয়েঞ্চ এণ্ড ভিজিবিলিটি। আপুনি স্ক্ৰল কৰিব, স্ক্ৰল কৰি দেখিব প্ৰফাইল এণ্ড টেগিং। প্ৰফাইল এণ্ড টেগিঙত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত দেখিব এই এনেকুৱা অপশ্যনখিনি আছে। ইয়াৰে এটা অপশ্যন আপুনি তললৈ দিব, ইয়াত লিখা আছে ৰিভিউইং, আৰু তলতো লিখা আছে ৰিভিউ পষ্ট ইউ আৰ টেগড ইন বিফ'ৰ দ্য পষ্ট এপিয়াৰ অন ইয়'ৰ প্ৰফাইল। আপুনি এইটো জেনেৰেলি অফ হৈ থাকে। অফ হৈ থাকিলে কি হয়, আপোনাক যিকোনো এজন ব্যক্তিয়ে, আপোনাৰ ফলোৱাৰে হওক বা বেলেগে হওক, আপোনাক টেগ কৰিব পাৰে। আপোনাৰ কোনো পাৰ্মিশ্যন নোলোৱাকৈ টেগ কৰি পিনে আপোনাক ডিষ্টাৰ্বো দিব পাৰে, বা ডিষ্টাৰ্ব নিদিয়াকৈ আপোনাক টেগ কৰিব পাৰে। কিন্তু আপুনি এইটো বিচৰা নাই। যদি নিবিচাৰে কি কৰিব, ইয়াক আপুনি অন কৰি দিব। তেতিয়া কি হ'ব, আপোনাক যেতিয়া সেই ফলোৱাৰজনে বা আপোনাৰ ফ্ৰেণ্ডজনে টেগ কৰিব, আপোনালৈ নটিফিকেশ্যন আহিব, আপোনাৰ পৰা পাৰ্মিশ্যন বিচাৰিব। পাৰ্মিশ্যন আপুনি দিলেহে সেই টেগিংটো এপ্ৰুভ হ'ব। তাৰমানে তেতিয়া আপোনাৰ ফ্ৰেণ্ডছবিলাকে দেখিব। তাৰপিছত আৰু এটা আপুনি কৰিব পাৰে, হু কেন চি পষ্ট ইউ আৰ টেগড ইন অন ইয়'ৰ প্ৰফাইল। এইটো যে দেখিছে, এইটো আপুনি ক্লিক কৰিব। ইয়াত আছে আপোনাৰ বহুতকেইটা অপশ্যন আছে। চি অলটোতো আপুনি ক্লিক কৰি চাওঁ আমি, এভৰি ওৱান, ফ্ৰেণ্ডছ অফ ফ্ৰেণ্ডছ, অনলি মি, এইখিনি গোটেইখিনি আছে। আপুনি অনলি মিও কৰিব পাৰে। অনলি মি কৰিলে কি হয়, আপুনি অকল দেখিব। যদি তেওঁ টেগ কৰে, আপুনিহে দেখিব। যদি ফ্ৰেণ্ডছ অফ ফ্ৰেণ্ডছ কৰে, তেতিয়া ফ্ৰেণ্ডে দেখিব। এভৰি ওৱান হ'লে এভৰি ওৱানে দেখিব। কিন্তু মই এনেই অনলি মি কৰি থৈছোঁ, জেনেৰেলি ফ্ৰেণ্ডছ আপুনি কৰিব পাৰে। তাৰপাছত আপুনি ছেভ কৰি দিব, ছেভ হৈ যাব। তাৰপাছত আৰু এটা আছে, এইটো হু ইউ আৰ টেগড ইন এ পষ্ট, হু ডু ইউ ৱান্ট টু এড টু দ্য অডিয়েঞ্চ অফ দ্য পষ্ট ইফ দে কাণ্ট অলৰেডি চি ইট। এইটো আপুনি অনলি মি কৰিব পাৰে, ফ্ৰেণ্ডছ কৰিব পাৰে। মই ফ্ৰেণ্ডছ কৰি থৈছোঁ। এই তিনিটা অপশ্যন যদি আপুনি কৰি থয়, তেতিয়া আপোনাক আৰু কোনোৱে টেগিং কৰি আপোনাৰ উইদাউট পাৰ্মিশ্যন আপোনাৰ টেগ কৰিব আপোনাক নোৱাৰে, বা আপোনাক আৰু কোনো ধৰণৰ ডিষ্টাৰ্ব নহয়। এইকেইটা খালি আপুনি ভালকৈ কৰিব। কৰাৰ পিছত চাব, আপোনাক আৰু কোনেও টেগ কৰিব নোৱাৰে। টেগ কৰিলেও কি হ'ব, আপোনাৰ নটিফিকেশ্যন আহিব, আৰু নটিফিকেশ্যন আহিলে আপুনি এপ্ৰুভ কৰিলেহে সি টেগ হ'ব। থেংক ইউ।